हेलो गाइस আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি গৈছে মালিকৰ পূজা চাব আৰু বেছি দিন নাই পালোৱে আৰু আজি বেছি যাম নাই। তো প্ৰথমতে পাণ্ডু পূজাখন চাই আহোঁ, তাৰপিছত মালিকৰ পূজাখন দেখাই আছোঁ। আৰু আজি অলপ মানুহ হৈছে কালিৰ হিচাপত। আৰু এইখন হৈ গ'ল পাণ্ডুৰ পূজা চাই। ৰাস্তাটো সৰু গাইছ বহুত। আৰু এইখন হৈছে পাণ্ডুৰ পূজা। আৰু আপোনাৰ মূৰ্তিটো এবাৰ দেখাই দিওঁ। ইয়াতে বেছি ভিডিঅ' কৰিব নোৱাৰিম কাৰণ ইয়াতে গান বাজি আছে, কপিৰাইট লাগি যাব। আৰু এইটো হৈছে মূৰ্তি আৰু পৰিৱেশটো এবাৰ দেখাই দিছোঁ। ইয়াতে মানুহ বেছি নাই, মানুহ পাতল। আৰু এতিয়া বলক সোনকালে মালিকৰ পূজালৈকে 1:30 বাজি গ'লে এতিয়ালৈকে। আৰু হৈ গ'ল খেলি মেলি, মানে ওৱান ৱে কৰি দিছে, সেইফালে যাব নোৱাৰি। যোনফালে মানে আহিছিলোঁ সেইফালে যাব নোৱাৰি, ওৱান ৱে কৰি দিছে। মানে এইফালে যাব লাগিব। এইফালে আমি এইফালে চিনি নাপাওঁ, ৰাস্তা চিনি পাওঁ এটা বা দুটা চিনি পাওঁ, কিন্তু বহুত ৰাস্তা চিনি নাপাওঁ। সেইকাৰণে মানে প্ৰব্লেম হৈছে। কালিও এনেকৈ খেলি মেলি হৈছে, আজিও এনেকৈ খেলি মেলি হৈছে। এতিয়া পূজা চাব পাওঁ নে নাপাওঁ, বা 10টাৰ পৰা পূজা বন্ধ। তো যদি দেখা পাওঁ দেখাম দিয়ক আপোনালোকক। মই যি দেখা পাওঁ আপোনালোকক সেই দেখাম, বলক কৈ থাকোঁ। এম্বুলেঞ্চ আহিলে সদায় ছাইড দিব লাগে, সেইকাৰণে ছাইডটো দিয়াটো মেইন। তো ভালে ভালে এম্বুলেঞ্চখন গ'ল আৰু আমিও এতিয়া পূজা চাব গৈছোঁ। পূজাটো মেইন নহয় আচলতে, এম্বুলেঞ্চৰ যাব দিয়াটো বেছি দৰকাৰ। আৰু আপোনালোকৰ যদি এম্বুলেঞ্চ এইবিলাক দেখে ছাইডটো দিব আৰু সোনকালে। আৰু ইয়াতো এখন পূজা হৈ আছে, ইয়াৰ পৰা দেখাই দিছোঁ আৰু ভিতৰত নাযাওঁ, নহ'লে সেইফালে মালিকৰ পূজাখন চোৱা নহ'ব। আৰু ইয়াতো এখন পূজা হৈ আছে, চাওক দেখাই দিছোঁ। আৰু এইখন এখন পূজা। আৰু এইখন এখন পূজা। পূজা বহুত আছে মালিগাঁৱত। আৰু ইয়াতো হৈ আছে পূজা, চবফালে পূজাই পূজা। কিন্তু আমি গৈ আছোঁ মেইন পূজাখনলৈকে। তো কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ, চাই দিয়ক। আৰু ইয়াতো এখন পূজা হৈ আছে, কিন্তু আমি ভিতৰত যদি গোটেইখন পূজা সোমাই চাব লগা হয়, তেতিয়াহ'লে আমাৰ গোটেই ৰাতিটো ঘূৰিলে শেষ নহ'ব। বহুত পূজা আছে, এতিয়া সৰু সুৰাকৈ হওক ডাঙৰকৈ হওক বহুত পূজা আছে। কিন্তু আমি ডাইৰেক্ট মেইন যোনখন মালিকৰ পূজা সেইখন চাব ইচ্ছা আছে। সেইখন কেনেকুৱা হৈছে বা চাই হ'ব লওক, আপোনালোকক দেখাই হ'ব। আৰু ইয়াতে ইমান জাম, আধা ঘণ্টামান ইয়াতে গ'ল, যাবই পৰা নাই। ইয়াতে এখন পূজা হৈ আছে, তো ইয়াৰ কাৰণে বহুত জাম হৈ আছিল। চাওক ইমান জাম, বাপৰে। আৰু ফাইনেলি পাই গ'লো এই মালিগাঁও পূজা। পিস্তল আৰু এইটো ব্ৰুজ খালিফা চাওক, কলকাতা আমাৰ মালিগাঁৱতে আছে। আৰু মানুহ বহুত হৈছে, মই ভাবিছিলোঁ মানুহ বেছি নহ'ব, চব মানুহ বহুত হৈছে গাইছ আজি। এইখন হৈছে মালিগাঁৱৰ পূজা, এইফালে সোমাই সেইফালে ওলাব লাগিব। আৰু এই মূৰ্তিটো দেখা দিছোঁ এবাৰ।
বুলি ক'লে এই চাউণ্ডটো শুনি ভাল লাগে, এই চাউণ্ডটো হ'লে পূজা পূজা নালাগে। এই যিটো বাজানা মাৰি আছে বাজানাটো শুনিলে এই পূজা পূজা লাগে, নহ'লে পূজা পূজা নালাগে। এইখন হৈছে মালিগাঁৱৰ পূজা, আপোনালোকক দেখালোঁ। এতিয়া আগৰফালে কিবা এটা খাই লওঁ, নহ'লে কালিৰ দৰে বন্ধ হৈ গ'লে আৰু দিগদাৰ হৈ যাব। কিবা এটা খাই লওঁ, তাৰপিছত যদি কিবা দেখাব পাৰোঁ দেখাম। মালিগাঁৱৰ পৰা আহিলোঁ, মালিগাঁৱৰ পৰা আহি ইয়াতে এখন পূজা পাইছোঁ। এইখন পূজা দেখাই দিছোঁ আপোনালোকক। চাওক ধুনীয়াকৈ আছে মণ্ডপটো। আৰু এনেকৈ সোমাই আহিলোঁ আৰু ইয়াৰে মূৰ্তিটো দেখা দিছে এবাৰ। আৰু এইটো হৈছে মূৰ্তিটো ইয়াৰে। এতিয়া বলক ঘৰলৈকে, মানে বহুত দেৰি হৈ যাব, নহ'লে 10টাৰ পৰা বন্ধই কৰি দিছে চব। এতিয়া গৈ থাকোঁ ঘৰলৈকে।